Hi, hello everyone. Welcome to my another vlog, Khalista DM. তো এইফালে মই লৈ আছো ৰসুন মানে পুৰা গাৰ অসুখ হৈ আছে তো এই কাৰণে এইফালে ৰসুন লৈ আছো কি কাৰণে লৈ আছো কি কৰিম আপোনালোকক দেখাই আছো তো বলক ভিডিওটি আৰম্ভ কৰো তো গাইস এইফালে লৈ লৈছিলো ৰসুন আৰু এইফালে লৈ লৈছো সৰু হেটা এখনি লৈ লৈছো আৰু এইফালে মই গেছটো অন কৰি দিম আৰু এইফালে গেছ গৈ আছে গাইস এইফালে তো অন কৰি দিলো ইয়াত অলপ হেটাখন গৰম হ'ব দিম অলপ গৰম হৈ লওক তেতিয়ালৈকে মই ৰসুন গিটা অলপ খুন্দি লওঁ ইয়াতে থৈ কিনে অলপ এনে থেতেলিয়াই ললে হ'ল অলপ এনেদৰে মই 4 ফুটা লৈ লৈছো আৰু তাৰপিছত গৰম গম পাই নে গাইস এইফালে এই যে হেটাখন গৰম কৰি থৈছিলো গেছটো ইগনোৰ কৰিব গাইস একদম লেতৰা হৈ আছে তো ইয়াফালে লৈ লওঁ অলপ মিঠাতেল দি আছো এইফালে গাইস এটাখনত অলপ গৰম হ'ব দিব লাগিব দেই তাৰপিছতে এনেদৰে মিঠাতেল অলপ দি লৈছো এইফালে জুই তাপ পাই মিঠাতেলৰ বটল গলি গ'ল নাই দিয়ক একো নাই দিয়ক আছে আৰু মিঠাতেলৰ বটল ও মাই গড এফালে গিৰি আছে গাইস মিঠাতেল গিৰি গৈছে দেই আৰু এইফালে মই কি কৰিম হেটাত ৰসুনটো দি দিম পুৰা গৰম হৈ গৈছে তেলটো গৰম হ'ব দি সাইডত ৰাখি লৈছো এইফালে ৰসুনটো অলপ গৰম কৰি লৈছো এইটো কি কাৰণে কৰি আছো আপোনালোকক কৈ আছো ৰ'ব দেই গাইস এনেদৰে আগতে মাহতে দিছিলে গাঁৱলীয়া পদ্ধতিৰে মানে জ্বৰ পানী লগা হলে এয়া পুৰা নাকে গায়ে মুখে লগাই দিলে পুৰা মানে চৰ্দিটো ভাল হয় বুলি জানো আৰু মোৰ ক্ষেত্ৰত মানে ভাল হয় সবৰে নহব পাৰে মানে টেবলেট খোৱাত কিনি এইটো পদ্ধতি ললে অলপ ভাল মানে কিমান মেডিচিন খাই থাকিলে আপোনাৰ কিডনিও যাব পাৰে তো এই কাৰণে মানে ঘৰুৱা পদ্ধতি ইউজ কৰিব তো আপোনাৰ মানে ভাল হ'ব তো পুৰা চৰ্দি লাগি আছে মাত্ৰতে আপোনালোকে গম পাব পাৰে পুৰা চৰ্দি লাগি আছে বুলি তো এই চৰ্দি লগাৰ কাৰণে মই মানে আজি এয়া মই ইউজ কৰিব লৈছো বহুত ভাল মোৰ কাৰণে ভাল হয় পারফেক্ট আৰু দেই আপোনালোকৰ কাৰণে কি মই নাজানো সবে বেছিকে টেবলেট খাব নালাগে তো মই টেবলেট ইমান ইউজ নকৰো মই মানে যিখিনি পাৰো ঘৰুৱা পদ্ধতিৰে মই মানে ভাল হ'ব বিচাৰো আৰু গাঁৱলীয়া তো এতিয়া গাইস এয়া পুৰা ৰসুন এয়া তেল গৰম কৰি লৈছো এতিয়া এইখিনি পুৰা নাকে হাতে ভৰিয়ে পুৰা লগাব লাগিব তো বহুতখিনি ৰিলেক্স পাম তো এতিয়া গাইস বলক তো গাইস এফালে আপোনালোকক তেল গৰম কৰি দেখাইছিলো ৰসুন আৰু তেল গৰম কৰি দেখাইছিলো তো এফালে গৰম কৰা হৈ গল অলপ ঠাণ্ডা হ'ব দিলো আৰু এফালে লৈ আনিছো আৰু ৰসুন আৰু তেল আপোনালোকে এনেদৰে ঘঁহি চাব দেই পুৰা নাকৰ বিন্ধাত লগাই দিব আৰু অলপ দীঘলকৈ উখাটো ল'ব পুৰা ৰিলেক্স ফিল হৈ যাব তো এইটো পদ্ধতি আপোনালোকে ইউজ কৰিব মোৰ পুৰা জ্বৰ পানী লগা হৈছিলে জ্বৰ পানী লগা হৈ থাকিলে মই এনেকুৱা পদ্ধতিয়ে মই ইউজ কৰো আপোনালোকে ইউজ কৰি চাব পাৰে তো ভাল আপোনালোকে ফল পাব পাৰে মোৰ কাৰণে বহুত ভাল এটো উপযোগী আৰু দেই আপোনালোকৰ কাৰণে কি হয় নাজানো বেছিকে মেডিচিন খাই থকাটো ইমান ভাল নহয় কিডনিত এফেক্ট কৰিব পাৰে তো এই গাঁৱলীয়া পদ্ধতি আপোনালোক আৰু গাইস যদি আপোনালোকে ভিডিওটো আপোনালোকৰ বাবে উপযোগী বুলি ভাবিছে তেনেহলে মোৰ ভিডিওটো আপোনালোকে লাইক কমেন্ট শেয়াৰ কৰি দিব নাপাহৰিব আৰু মোৰ এটা YouTube চেনেল আছে তো YouTube চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব YouTube চেনেলটোৰ নাম আছে কালিষ্টা DM তো আপোনালোকক মই লিংকটো ওপৰত দি আছো তো আপোনালোকে লিংকটোত গৈ ক্লিক কৰিব আৰু মোৰ YouTube চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানতে ভিডিওটি শেষ কৰি দিছো তো বাই বাই গাইস